হেল্ল' কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভালে। আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে আগতীয়াকৈ ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। বাকী এয়া আপোনালোকৰ বাৰু বিহুৰ কাম বন কৰি আজৰি হ'লনে? লাৰু পিঠা বনাই কৰি আমি পিছে লাৰু পিঠাও যিহেতু বনাব নোৱাৰোঁ, সেয়ে ভাবিছোঁ মাৰ ঘৰলৈয়ে যাওঁ। ইয়াত একো কৰিব নোৱাৰি, শহুৰ দেউতা ঢুকুৱা 2 মাহ হোৱাই নাই, এবছৰ নোৱাৰি গতিকে সেইকাৰণে ভাবিলোঁ মাৰ ঘৰৰ পৰাই আহোঁ। নিয়ৰো যিহেতু সৰু ল'ৰা, এইবোৰ চাব বহুত মন কৰে, তাত গ'লে দেখা পাব। সেয়ে মাৰ ঘৰলৈ যাবৰ কাৰণে এয়া ৰেডি হৈ আছোঁ। আমি নিয়ৰ আৰু ময়ে যাম মাৰ ঘৰলৈ। এয়া ওলাইছোঁ মাৰ ঘৰলৈ বুলি। এইফালে নিয়ৰকো ৰেডি কৰাই ৰাখিছোঁ। নিয়ৰে এনেকৈ স্কুলৰ পৰা অহাৰ পৰাই সি এনেকৈ ৰেডি হৈ আছে প্ৰায় 11:30মান বজাৰ পৰা। কিন্তু মোৰহে কাম শেষ কৰি হোৱা নাই। ঘৰখনৰ পৰা যিহেতু যাম, সকলোখিনি ঠিক ঠাক কৰি যাব লাগে। এতিয়া 2টাই বাজিল। এতিয়া এয়া ৰেডি হ'লোঁ আৰু যাম এতিয়া। এয়া আমি বাছৰ কাৰণে আহি আছোঁ খোজকাঢ়ি। আজিকালি বহুখিনি খোজকাঢ়িব লগা হৈছে বাছৰ কাৰণে। খোজকাঢ়িছে। এয়া আমি আহি পালোহি মাৰ ঘৰ। পাওঁৱে অৱস্থা এয়া বেজাৰা পালোহি। বাপৰে, বাছত বিহুৰ কাৰণে নে কি নাজানো, ইমান মানুহৰ ভিৰ, বহিবও চিট নাপালোঁ। নিয়ৰৰ অৱস্থা বহুত বেয়া হৈ গৈছিলে। ওচৰতে বহি থকা দাদা এজনে তাক ল'লে বুলি মই অলপমান সকাহ পালোঁ। নহ'লেতো আজি মোৰ বহুত দিগদাৰ হৈ গৈছিল বাছত, ভাইটি থাকিলেও এইফালে আমি বাছৰ পৰা নামি বেজাৰাৰ পৰা ভাইটি যিহেতু কিবা এটা কামত গুৱাহাটীলৈ যাব লগা হ'ল, সি নিয়ৰ আৰু মোক ই-ৰিক্সাতে পঠাই দিলে। সি সেইফালে গুৱাহাটীলৈ গ'ল। এইফালে যিহেতু চিনাকি ঠাই, সেই আমি ই-ৰিক্সাতে আহিলোঁ। বাকী এয়া নিয়ৰে খাই আছিলে জালমুড়ি। ময়ো অলপমান খাব খোজাত সি দিয়াত মই ক'লোঁ বহুত জ্বলা বুলি। সি ক'লে মই কি জানো, দোকানীক ক'বা, দোকানীয়ে জ্বলা দিছে। তাৰে কথাটো শুনি মই বহুত হাঁহিলোঁ। আৰু এয়া কোনোমতে ঘৰ আহি পালোহি যেনে তেনে। এয়া এইফালে ঘৰ আহি পাওঁতে এয়া ৰাইজে এইবিলাক লাৰু পিঠা বনোৱা নাই বাৰু, এয়া লাড্ডু বনোৱাত ব্যস্ত। তাকে মই সিহঁতক অলপমান ভিডিঅ' কৰি দিলোঁ। এয়া লাৰু বনাই আছে পেহীহঁতে, খুৰীমাহঁতে, ভণ্টি, খুৰা গোটেইবিলাকে লগ লাগি এয়া লাৰু বনাই আছে। বাকী মই বাৰু বনোৱা নাই, মই এনেই চালোঁ। ঠিক আছে।